মোর কোনো জাতি নাই, মোর কোনো ধর্ম নাই, মোর কোনো ভগবান নাই। মই মুক্ত, মই অসমীয়া, মই খুব ৰসিক অগ্ৰভেদীৰ মই কাঞ্চন। ও ঘড়ি কবিতা উন্মনা বিচাৰি ঠিকনা ধূলিকণা বাউলি কণিকা বিচাৰি ঠিকনা ধূলিকণা বাউলি কণিকা উন্মনা চিনাকি দেখিলা জুবিনদাক নলবাৰী মহাবিদ্যালয়ত স্বাগতম জনাইছোঁ আৰু লগতে আমাৰ যি আজি এই কাঞ্চনজংঘাৰ যি প্ৰচাৰ অনুষ্ঠান তালৈকে অহা সকলোকে আমি নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ পৰা সকলোকে অভিনন্দন জনাইছোঁ। এইবাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ কাঞ্চন ডাঙৰ কথা কেতিয়াবা ইয়াত আহি পেলাই ফুটবল খেলিবলৈহে মন গৈছে। মই জানো নলবাৰীত খুব ভাল ভাল ফুটবল খেল হয় বুলি জানো। এবাৰ আমি খেলিবলৈ আহিম। ই ভাল গলকিপাৰ হয়, চবেই মই খেলোঁ, বাবুৱে খেলে, আমি চবেই খেলোঁ। অজয় ফুকন আমি গোটেইবিলাক আমাৰ টিম আছে। আমি মানুহৰ কাৰণে মানুহক সহায় কৰিবলৈ খেলোঁ। মই ফুটবলটো এতিয়া বাদ দিওঁ, এতিয়া কাঞ্চনজংঘালৈ আহোঁ। বেছি দিন নাই, 6 তাৰিখ আজি চিনেমাখন চেঞ্চৰ হৈছে, সেইটো এটা ভাল খবৰ। আৰু নলবাৰীলৈ আহিছোঁ,
গোটেই অসম ঘূৰি ফুৰিছোঁ য'ত ত'ত তিনিচুকীয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিলোঁ এতিয়া তোমালোকৰ ওচৰত আহিছোঁ এতিয়া দায়িত্ব তোমালোকৰ ওপৰত চিনেমাখন কি হয় এই চিনেমাখন যি চাইছে অলপ হ'লেও কৈছে যে বেলেগ হৈছে সেইটোও ভাল লাগিছে এতিয়া তোমালোকে যেতিয়া চাবা গোটেই চিনেমাখন তোমালোকৰ হাতত নিৰ্ভৰশীল নহয় মই যেতিয়া চিনেমাখন চাবলৈ যাওঁ মই নিজে চাবলৈ যাওঁ আৰু মই লগত সমীৰকক লৈহে যাওঁ ছোৱালীখিনিৰ ইমানখিনি কেপাচিটি আছে যে ছোৱালীখিনি নিজেতো যাবই লগত 20টা লৈও যাব পাৰে ইমান কেপাচিটি নাই আমি অহা 16 তাৰিখৰ পৰা কাঞ্চন গংগা নামৰ চিনেমাখন চাবলৈ যাম যমুনা গংগা কাঞ্চন গংগা ৰাইট নাই শুনা আহিলে বৰ কমকে শুনো কাণেৰে 16 তাৰিখ 16 তাৰিখ অক্টোবৰ নৱেম্বৰ 6 ডিচেম্বৰ নাই শুনা নহয় মই কৈছোঁ আমাৰ কুকুৰী কলা 6 ছেপ্টেম্বৰ নহয় মই কৰিব নোৱাৰিম কিন্তু অকলে আনি দিওঁ তোমালোকক লাগিব লগত আমি চিনেমা আৰু বনাম বহুত ডাঙৰ ডাঙৰ চিনেমা বনাম কিহৰ পাহৰ বুলি তাতকৈ ডাঙৰ বনাম আমি চাউথ ইণ্ডিয়া বনাব পৰা নাই অসমৰ পৰা আমি একেলগ হ'লে আমি আৰু ডাঙৰ চিনেমা বনাব পাৰিম আৰু বনাই যাম বেছি কথা নকওঁ চবেই কৰি ক'ব বিচাৰিছোঁ বেছি গান নাই দুটাই গান এটা গান বেকগ্ৰাউণ্ড চং আছে বাকী কাঞ্চনজংঘাত কবিতাটো আছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেইটো ইউজ কৰিছোঁ আৰু যিটো গান ৰিলিজ কৰিছোঁ আমি সেই গানটো মই দুলাইনমান গাম তোমালোকৰ কাৰণে এটা গান ৰিলিজ কৰিছোঁ ধূলিকণা সময়ে লিখিছে এখন চিনেমা মই গান লিখা নাই বেছিভাগ সময়ে লিখিলে গোটেই প্ৰণৱ নাথে এটা গান লিখিছে বাকী গোটেইকেইটাই লিখিছে আৰু ইমান গান ভিত্তিক চিনেমা নহয় অকণমান প্ৰাসংগিক ষ্ট্ৰং ষ্টৰি এটা চিনেমা চালে গম পাবা অকণমান গাই দিছোঁ তাত 85 বছৰীয়া এটা ইতিহাস চিনেমাৰ তাত আপোনালোকৰ অংশীদাৰ হওক আপোনালোকে আমাৰ কাৰণে কাম কৰক আমি আপোনালোকৰ কাৰণে কাম কৰিম অসমীয়া চিনেমাৰ কাৰণে কাম কৰিম জাতি নাই কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই অসমীয়া মই কাঞ্চনজংঘা Thank you so much. So নলবাৰী কলেজৰ সকলোকে বহুত বহুত ধন্যবাদ সকলোৱে মিলি একেলগে চাম অহা 6 তাৰিখে কাঞ্চনজংঘা হয়নে তোমালোকে যাবা যাৰ লগত যোৱা মই যাম বেয়া কইনাৰ লগত